নমস্কাৰ মই মমি আপোনালোক সকলোকে দিয়ালিনা হোম কৰ্ণাৰলৈ স্বাগতম জনালো। বসন্ত ঋতু মানে ফাগুন আৰু ফাগুন মানে দৌল উৎসৱ ফাকুৱাৰ আনন্দ উল্লাস। ৰঙৰ উৎসৱ ফাকুৱা আহিলেই মন শৰীৰ হৈ পৰে ৰঙীন। যেনেদৰে পোহৰৰ উৎসৱ দীপাৱলীয়ে পোহৰাই তোলে আমাৰ চৌদিশ, ঠিক তেনেদৰে ফাকুৱা উৎসৱে ৰঙীন কৰে মন শৰীৰ আৰু প্ৰকৃতি। দীপাৱলী উৎসৱৰ দৰেই ফাকুৱা উৎসৱ পালন কৰা হয় অশান্তি অসূয়া অমংগল দূৰ কৰি শান্তি স্থাপনৰ কাৰণে। অন্য উৎসৱ পৰম্পৰাৰ দৰেই এই ফাকুৱা উৎসৱকো সিদ্ধিৰাত্ৰি বা মনোকামনা পূৰ্তি উৎসৱ হিচাপে পালন কৰা হয়। দৌল উৎসৱ ফাকুৱা ভগৱান কৃষ্ণৰ উপাসনাৰ তিথি। এই দিনটোত বিশেষ নিয়মৰে পূজা আৰু দান দক্ষিণা আদি কৰিলে মনোকামনা পূৰণৰ লগতে সকলো দুখ দুৰ্দশা নাশ হয়। টকা পইচা বৃদ্ধিৰ লগতে সকলো ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। ভগৱান কৃষ্ণৰ আশীৰ্বাদ প্ৰাপ্ত হৈ ঘৰ এখনৰ সকলো ধৰণৰ উন্নতি হয়। আজিৰ ভিডিঅ'ত এই বিষয়ে সকলোখিনি ক'ম। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ আগতে ভিডিঅ'টোত লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে নতুন দৰ্শকসকলক চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেলটো অল কৰিবলৈ অনুৰোধ জনালোঁ। দৌল পূৰ্ণিমা বা দৌল উৎসৱ ফাকুৱা ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এইবাৰ দুদিনীয়াকৈ তিথি পৰা কাৰণে কোনদিনা পূজা আৰু কোনদিনা ফাকুৱা খেলা হ'ব সেই লৈ বহুতৰে মনত প্ৰশ্ন আহিছে। এইবাৰ পূৰ্ণিমা তিথি 6 তাৰিখ সোমবাৰে আবেলিৰ পৰা 7 তাৰিখ মঙলবাৰে সন্ধিয়ালৈকে আছে। যদিও পূৰ্ণিমা তিথি ৰাতি পালন হয়, কিন্তু দৌল উৎসৱৰ পূজা হ'ব 7 তাৰিখ মঙলবাৰে আৰু ফাকুৱাৰ ৰং খেলা উৎসৱ হ'ব 8 তাৰিখ বুধবাৰে। গতিকে পূজা হ'ব মঙলবাৰে আৰু ৰং খেলা হ'ব বুধবাৰে। দৌল উৎসৱ ফাকুৱা বিশেষ নিয়মৰে পালন কৰা হয়। ভাৰতৰ বিভিন্ন ৰাজ্যত বেলেগ বেলেগ নামৰে পালন হয় এই উৎসৱ। সেইদৰে অসমতো দৌল উৎসৱ দৌল যাত্ৰা বা ফাকুৱা উৎসৱ হিচাপে পালন কৰি অহা হৈছে। বিষ্ণু মন্দিৰসমূহতো ভগৱান কৃষ্ণৰ পূজা হয় সেইদিনা। দৌল উৎসৱৰ পূজাৰ দিনা ঘৰত যদি কেইটামান বিশেষ নিয়ম কৰা হয়, আপোনাৰ বা আপোনাৰ ঘৰখনৰ ওপৰত থকা অশুভ শক্তি সমস্যাৰ পৰা মুক্তি পাব পাৰি। ফাকুৱা উৎসৱেই হৈছে ভগৱান বিষ্ণু বাসুদেৱ কৃষ্ণৰ প্ৰিয় উৎসৱ। আপোনাৰ ঘৰত থকা বিষ্ণু ভগৱান বা কৃষ্ণৰ মূৰ্তি বা ফটোত সেইদিনা ঘৰত ভগৱান কৃষ্ণৰ চৰণত ফুল দুৰ্বা তুলসী অৰ্পণ কৰাৰ লগতে ফাকুৱাৰ ৰং অৰ্পণ কৰিলে ভগৱান কৃষ্ণ প্ৰসন্ন হয়। মন কৰিব, যদি আন উপাচাৰ শৰাই বা ভোগ দিব বিচাৰে দিব, সেয়া আপোনাৰ নিজৰ ইচ্ছাৰ কথা। কিন্তু ফাকুৰ ৰং দিবলৈ কোনো কাৰণতে নাপাহৰিব। সেইদিনা ভগৱান কৃষ্ণৰ চৰণত আবিৰ বা ফাকুগুৰি অৰ্পণ কৰিলে মনৰ কামনা পূৰণ হয়। কিন্তু সেই ফাকু নতুনকৈ কিনি আনিহে দিব। আগৰ বছৰ অনা ব্যৱহাৰ কৰি থাকি যোৱা ফাকু নিদিব। অৰ্থাৎ নতুনকৈ কিনি আনিহে ভগৱান কৃষ্ণৰ চৰণত ফাকুগুৰি দিব। কিন্তু ফাকুৱাৰ যি আমাৰ পূজা হয়, সেই পূজাৰ দিনা ভগৱান কৃষ্ণৰ চৰণত ফাকুৰ ৰং দিবলৈ কোনো কাৰণতেই নাপাহৰিব। যদি ওচৰত ভগৱান কৃষ্ণ বা বিষ্ণু মন্দিৰ আছে, সেই মন্দিৰত গৈও পূজা অৰ্চনা দিব পাৰিব। দ্বিতীয়তে, ফাকুৱাৰ পূজাৰ দিনা ভগৱান কৃষ্ণৰ প্ৰিয় বাঁশুৰি বা বাঁহী আৰু এটা মৌৰা পাখি ঘৰলৈ অনাটো শুভ, যাৰ কাৰণে ভগৱান কৃষ্ণ প্ৰসন্ন হৈ ভক্তৰ কুশল মংগলৰ আশীৰ্বাদ দিয়ে। তৃতীয়তে, সেই দিনটোত দান দক্ষিণা কৰিলে বাধা বিঘিনি দূৰ হয়। ফাকুৱাৰ পূজাৰ দিনা কৰা দান দক্ষিণাই অশুভ শক্তিৰ পৰা নিৰাপদে ৰাখে। সেইদিনা পায়সৰ বস্তু দান কৰিব পাৰিলে শুভ ফল প্ৰাপ্ত হয়। চাউল, চেনি, গাখীৰ কোনো দুখীয়াক বা অভাৱী লোকক দান কৰিলে শুভ ফল প্ৰাপ্ত হয়। লগতে কোনো মন্দিৰৰ ব্ৰাহ্মণক যি পূজা পাতল কৰে, তেনে ব্যক্তিক নিজৰ সামৰ্থ্যৰে দক্ষিণা কৰিলে মনৰ ইচ্ছা পূৰণত সফল হয় বুলি মান্যতা আছে। প্ৰত্যেক উৎসৱ পূজা পৰম্পৰাৰে বিশেষ নিয়ম আৰু পূজা পদ্ধতি থাকে।
সেই নিয়ম আৰু পদ্ধতিৰে পূজা কৰিলে একোখন ঘৰৰ পৰা অশুভ শক্তি নাশ হৈ টকা পইচা, সন্তান, পৰিয়াল, শিক্ষা, সম্পত্তিৰ বৃদ্ধি হয়। আজিৰ ভিডিঅ'টোত দৌল পূৰ্ণিমা ফাকুৱা উৎসৱ পালনৰ দিন আৰু নিয়ম ক'লো। কেৱল ফাকু খেলাৰে উৎসৱ নহয় ফাকুৱা। ফাকুৱা উৎসৱ যদি নিয়মৰে পালন কৰে ভগৱান বিষ্ণুৰ আশীৰ্বাদ পায়। অসূয়া অমংগল দূৰ হৈ ঘৰখনৰ উন্নতি হয়। ফাকুৱা উৎসৱে আপোনালোকৰ ঘৰসমূহৰ পৰা বাধা বিঘিনি, অশুভ শক্তি দূৰ কৰি সুখ শান্তিৰে মনোকামনাসমূহ পূৰণ কৰক। ৰঙৰে ৰঙীন হৈ পৰক সকলোৰে ঘৰসমূহ। আপোনালোক সকলোকে ফাকুৱা উৎসৱৰ শুভেচ্ছা জনালো। ধন্যবাদ।